দিনে ৰাতিয়ে ভাগৱত পঢ়িয়ে থকা হৈছে, একেভাগী ভাগৱত একেভাগী কীৰ্তন দশম ঘোষা ৰত্ন আজি আপুনি মই দিনে দিনে পঢ়িছো, জ্ঞান লৈছো, ইমানেই জ্ঞানী হৈছো যে অনুষ্ঠানৰ শেষত এখন যদি প্ৰাথমিক দুখন হৈছে। সেইটো আপুনি মই কি জ্ঞান ললো নিজে নিজেহে বুজি পাম। যদি 5খন প্ৰাথমিক আছে আমি এখন কৰিবলৈ চেষ্টা কৰিব লাগিব। পাঁচোজনৰ মন যদি 5 ফালে গুচি গৈছিল আমি এফালে যোৱা কৰিবলৈ চেষ্টা কৰিব লাগিব। এইটোহে আমাক শাস্ত্ৰই বাৰে বাৰে জ্ঞান প্ৰদান কৰিছে। সেই মাতৃ জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, এইবিলাকলৈ তুমি মন নকৰিবা, কেৱল তুমি সুদৃঢ় বিশ্বাস কৰি মোৰ চৰণত শৰণ পোৱা, তেতিয়া তোমাক মই পৰম গতি প্ৰদান কৰিম। কিয়নো এয়াই হ'ল নিৰ্গুণ ভক্তি, এহি কহিলো বুজাই মই সমে ইটো ভক্তি এৰা এৰি। এতিয়া আপুনি মই ভগৱন্তক বিচাৰিছো সগুণ ভক্তিৰ মাজত, সগুণ ভক্তিত ভগৱন্ত আছো বুলি কোৱাই নাই। ভগৱন্তই কৈছে বোলে গোসাঁই আছে সদিয়াতে আমি আছো ইয়াত, উপৰি পৰি সেৱা কৰো কঁঠালৰে হীৰা। কঁঠাল গছজোপা ওপৰলৈ যে ওলাই থাকে শিপাবিলাক, তাতে ধৰি ধৰি এজনে মুঠতে নেৰে আৰু বোলে কি হ'ল বা এই গোসাঁই সেৱা কৰিছো। বোলে গোসাঁই ক'ত আছে? শদিয়াত। তুমি কি সেৱা কৰিছা? গোসাঁই পাবগে জানো? কেলে নাপাব? এই ধৰণে আমি যি ধৰিলো আৰু তাক এৰিবলৈ কোনোদিন চেষ্টা নকৰো। শাস্ত্ৰই কৈছে হে মাতৃ মই নিৰ্গুণ ভক্তিৰ লগতহে আছো। যদি জীৱবিলাকে সগুণ ভক্তি কৰি থাকে মোক কেনেকে লগ পাব? গতিকে মোক যিহেতু সগুণ ভক্তিৰ মাজত নাপায়, গতিকে সেই মাতৃ তোমাক মই উপদেশ দিছো, তুমি নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা। যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি কহিলো বুজাই, মোৰ ভক্ত হব কোনো নিষ্কাম হুয়, ই কথা নিশ্চয় শুনিও বিনয়, ই ৰাম হালৈ কথা মিত্ৰ মোৰ, হালৈ পয়াবৰ সাজুই জহিতে মুখ পাঞ্চৰুচি কৰ, হে ৰামৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে, মই যাচি দেও যদি তথাপি নলৱে। হে মাতৃ যি জীৱই কেৱল, যি ভক্তই কেৱল নিষ্কামভাৱে নিৰ্গুণ ভক্তি কৰি মোৰ কাষলৈ আহিব বিচাৰে, সেই জীৱবিলাকৰ কি লাভ হয় জানানে মা? সাদৈক্য, সামিপ্য, হাৰুত্ব, সাজুৰ্য আৰু মোক্ষ, এই 5 প্ৰকাৰ মুক্তি সেই জীৱই অনায়াসে লাভ কৰিব পাৰে। কিন্তু মনত ৰাখিবা মাতৃ, যিসকল মোৰ একান্ত ভকত, একান্ত ভকত হবে নিৰ্গুণ গুণ গাৱে। একান্ত ভকত বুলি কৈছে, যিসকল একান্ত ভকতে নিৰ্গুণ কৃষ্ণৰ গুণ গাই থাকে। ক'ত? যি স্থানত, আৰু সেই স্থানত কোন থাকে? ভগৱন্ত পুৰুষ প্ৰকাশমান হৈ থাকে, অৰ্থাৎ মই থাকো বুলি ঈশ্বৰে নিজ মুখেৰে প্ৰকাশ কৰিছে। এতিয়া এই ধৰণে যি জীৱ মোৰ একান্ত ভকত হ'ব পাৰিব, এক যুগ অন্ত সমান একান্ত, একতেই যাৰ আৰম্ভ আৰু একতেই যাৰ পৰিসমাপ্তি বুলি কৈছে। সেইজন একান্ত ভকত যেতিয়া জীৱই হ'বগৈ পাৰিব,
তেতিয়া সেই একান্ত ভকতসকলে আকৌ কি কৰে, মোৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে মই যাচি দিওঁ যদি তথাপি নলয়। সেই একান্ত বৈষ্ণৱসকলে ভকতসকলে মই যাচি দিয়া সালোক্য সাযোগ্য সাৰোগ্য সামীপ্য আৰু মুখ্য 5 প্ৰকাৰ মুক্তিকো তুচ্ছ জ্ঞান কৰি দিয়া। এতিয়া আমি কোন প্ৰকাৰৰ ভকত হৈছো আমি নিজকে সুধিব লাগে। ভকত 3 বৰ্ণৰ সমাহাৰ আকাৰ ইকাৰ অস্বীকাৰ দীৰ্ঘইকাৰ উকাৰ একাৰ একো নাই, কেৱল ভকত এক নিকা শব্দ ব্ৰহ্ম। অৰ্থটো কি? ভ মানে ভকে আহিব লাগিব, অ মানে কৰকে খাব লাগিব, আৰু ত মানে তৎক্ষণাত যাব লাগিব। এতিয়া আপুনি মানে এটাতো নপৰিব। আজি ৰাতিপুৱা 9 বজাতে আহিলো যদি ভকে নাই লাহে লাহে আহিছিল। তাৰপাছত যদিও উদ্যোক্তা মণ্ডলীয়ে কিবা যোগাৰ কৰি ৰাখিছে আপোনাৰ মোৰ কাৰণে, তথাপিতো আমি কৰকে খাবলৈ নাই যোৱা। গুৰুদেৱ নাম ভকত বিষয়ক আশ্ৰয় কৰি আমি যেতিয়ালৈকে আমাক উঠাই লৈ যোৱা নাই এখনৰ পৰা, তেতিয়ালৈকে আমি কোনেও যাবলৈ ইচ্ছা কৰা নাই। ত মানে তৎক্ষণাত সেই স্থান ত্যাগ কৰা। এতিয়া আপুনি মই 9 বজাতে আহিলো, এতিয়ালৈকে যোৱা নামেই ওলোৱা নাই। কিহে বান্ধি ৰাখিছে নাজানো, কেৱল আপোনাৰ হবে আমাৰ ফালে চাই আছে, আমি আপোনাৰ হবৰ চালে দৃষ্টি নিক্ষেপ কৰি থকা হৈছে। আপোনাৰ হবৰ আৰু আমাৰ মাজত পাৰ্থক্য এটাই, আপোনাৰ হবে চকুৰে দেখিছে, কাণেৰে শ্ৰৱণ কৰিছে, আৰু আমি আপোনাৰ হবৰ আদেশ শিৰোগত কৰি মুখেৰে কীৰ্তন কৰা হৈছে, চকুৰে দৰ্শন কৰা হৈছে আৰু কাণেৰে শ্ৰৱণ কৰি থকা হৈছে। পাৰ্থক্য এয়াই। এতিয়া ভকে আহিব লাগে, কৰকে খাব লাগে, তৎক্ষণাত যাব লাগে। এটাতো নকৰিলো, কেনেকে ভকত হয়? শাস্ত্ৰই সিদ্ধান্ত দিছে দেৱঋষি নাৰদ আৰু শিৱ শংকৰৰ মাজত কথোপকথনৰ জৰিয়তে। এইৰাবা মানে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হুৱন্ত যিজন অবৰ্ণে কৃষ্ণ শৰণ পবিত্ৰ পৰম আত্মাত মানন্ত কৃষ্ণ সমস্ত বৰ্ণে তৰণৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। এহি তিনি অৰ্থে জাগ উবেহিয়া আশ্ৰয় সৰ্বজনে সেহিজন ভকত ভুলয়। এতিয়া 3টা গুণ আপোনাৰ মোৰ শৰীৰত আপুনি মই ৰাখিবলৈ চেষ্টা কৰিছো নে নাই কৰা? যদি নাই কৰা তেতিয়াহ'লে আপুনি মই ভকত নহয়, শাস্ত্ৰ কামতে। যদিহে ৰাখিবলৈ চেষ্টা কৰিছো তেতিয়াহ'লে আপোনাক শাস্ত্ৰই ভকত সাধু সন্ত মহন্ত বৈষ্ণৱ আদি ধৰণে প্ৰশংসা কৰিছে। এতিয়া বৰ্তমান পদচন্দই কপিল ঈশ্বৰে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে সেই মাতৃ এনেধৰণৰ যি একান্ত ভকত, এই একান্ত ভকতসকলে মই যাচি দিলেও 5 প্ৰকাৰ মুক্তিক তুচ্ছ জ্ঞান কৰে মাতৃ। এতিয়া এই কথাটো শুনি মাতৃয়ে সুধিছে, এই ৰাম যদি বোলাতে বেতাৰা ভজে কি কাৰণ ইহাৰ উত্তৰতে বে শুনা এক মন। তুমি হয়তো মনতে ভাবিছা মাতৃ যে যদি এনেকুৱাই হয় তেতিয়াহ'লে আমাৰ জীৱবিলাকেনো মোক কিয় ভজনা কৰে? গতিকে ইয়াৰ উত্তৰো আছে মাতৃ, তুমি শুনাবা, তোমাক সুন্দৰভাৱে প্ৰকাশ কৰিম। কিন্তু তুমি এই ভাৱনাবিলাক লৈ নাথাকিবা। কি ভাৱনাবিলাক? যে মই মহৰ্ষি কদম ঋষিৰ ধৰ্মপত্নী,
এই যদি অহংকাৰ কৰি তুমি মোৰ ওচৰত সৎসংগ বিচাৰি আহিছা, মোক যদি তুমি ভক্তি জ্ঞান ল'বলৈ আহিছা মোৰ পৰা, তেতিয়া ইয়াৰ দ্বাৰা তুমি ভক্তি কৰিব নোৱাৰা। যদি তুমি এই ভাৱনাটো মনে মনে ৰাখিছা যে মই স্বয়ং জগতৰ ঈশ্বৰ কপিল ভগৱন্তৰ মাতৃ, এই বুলিও যদি তুমি অকণমান গৰ্ব বা অহংকাৰ কৰিছা, তেতিয়াহ'লে সেই মাতৃ ইয়াৰ দ্বাৰাও তোমাৰ ভক্তি মাৰ্গ আচৰণ নহ'ব। এতিয়া আমি কি কৰোঁ? মই নামাচাৰ্য, আমি কি কৰোঁ? মই শৰণাচাৰ্য, আমি কি কৰোঁ? মই ভোজনদাৰ বৰমেধি আদি আদি। আটাইতকৈ চূড়ান্ত ভুলটো আমি কেতিয়া কৰোঁ? মই শ্ৰীমন্ত শংকৰদেৱ সংঘ, এই বুলি কৈ অনাসংগী সমাজ ব্যৱস্থাৰ ভকতসকলৰ আগত আমি গৌৰৱ কৰোঁ, মানে অহংকাৰ কৰোঁ। এইটো হ'ল আমাৰ জীৱৰ চূড়ান্ত অপৰাধ। এনে ভাৱনাবিলাক লৈ আমি যদি ঈশ্বৰৰ কাষলৈ আহোঁ, ভক্তি কৰিবলৈ আহোঁ, এইটো জানো ভগৱন্তই বা শাস্ত্ৰই জানো সিদ্ধান্ত দিছে? সেই মাতৃ তুমি শুনা, ও ভকতি সে মাতা তা সম্বাৰ ফল, তাত বিনে নহবে দেখে অকুশল, জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, অশুনি মোক মাতৃতে দে ইহাৰ নিৰ্ণয়। এইৰামে মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ, ভকতিৰ আগে মাৱ মুখ্য কোন হয়, ভকতিয়ে মোক আতি অধীন কৰয়, বাবে এই ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিলে কৰ্মগণ। বহাৰটো মাধৱ গুৰুজনাই সিদ্ধান্ত দিলে, জ্ঞানে বায় জ্ঞানে মাধৱৰ নাম, ফুৰে যিটো জনে ফুৰি, তাংক মূৰ বুলি হাতে চক্ৰ ধৰি, ৰাখিয়া ফুৰন্ত হৰি, ৰাখিয়া ফুৰন্ত হৰি। জ্ঞানে মানে জানিয়ে, বা অজ্ঞানে মানে নাজানে। জানিয়ে আপুনি মই ঈশ্বৰৰ নাম লওঁ বা নজনাকৈ ঈশ্বৰৰ নাম লওঁ, সেইটো ঈশ্বৰে বিচাৰ কৰি নাথাকে। আপুনি মই ধুতি পঞ্জাবী পিন্ধি আহি নামগৃহত 4ডাল ধূপ জ্বলাই ঈশ্বৰক উপাসনা কৰিছোঁ, নে লং পেণ্ট চাৰ্ট পিন্ধি আহি এডালো ধূপ নজ্বলোৱাকৈ ঈশ্বৰৰ ফালে কৃষ্ণ বুলি কৈ ভকতৰ মাজত আমি সেৱা নিবেদন কৰিছোঁ? এইটো ভগৱন্ত পুৰুষে দৰ্শনটো কৰি নাথাকে। ভগৱন্ত পুৰুষে এইটো বিচাৰে যে জীৱই মোকেই কেৱল ভজনা কৰিছে, নে মোৰ লগতে আন ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাবিলাককো ভজনা কৰি আছে সমানে সমানে। ঈশ্বৰে কিন্তু দৃষ্টি দিয়ে ইয়াত। সেইকাৰণে মহাপাপী অজামিল, মহাদস্যু ৰত্নাকৰ আৰু হিৰণ্যাক্ষ, হিৰণ্যকশিপুৰ, দুৰাচাৰী কংস আদিবিলাকে দুৰাচাৰী হৈও, অধৰ্মী হৈও পৰম গতি লাভ কৰিব পাৰিছিল একমাত্ৰ এই কাৰণে যে তেৰা সমষ্টাই হৰি বিনে আচন্ত যতে কৰা দেৱ, ও আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱ, হৰি বিনে আচন্ত যতেক আন দেৱ। এই সেই হিৰণ্যকশিপুৰ, হিৰণ্যাক্ষ, কংস, অজামিল আদি জীৱবিলাকে কেৱল এক ঈশ্বৰক ভজনা কৰিছিল। তেৰা সমষ্টৰ ভজনা কৰা পথটো আপোনাৰ মোৰ বা উত্তম ভকত, মধ্যম ভকত, অতি উত্তম ভকতৰ লগত পাৰ্থক্য এটা আছে। এটাই পাৰ্থক্য, উত্তম বা
মধ্যম বা অতি উত্তম ভকতে কেৱল মিত্ৰভাৱে ঈশ্বৰক চিন্তা কৰে, ভজনা কৰে। দুৰাচাৰীসকলে বৈৰীভাৱে ঈশ্বৰক চিন্তা কৰে। পাৰ্থক্য এইটো। কিন্তু দুইটি জীৱই কেৱল এক দেৱ এক কিয় একত দিনে নাই কিয় এক ঈশ্বৰকে ভজনা কৰে। যদি তাৰ বিপৰীতে আপুনি মই আন ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাসকলক ভজনা কৰোঁ, হৰি সেৱালে পৃথিৱী বা হৰি সেৱাও কৰিছোঁ, অন্যফালে আন ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাসকলকো ভজনা কৰিছোঁ, তেতিয়াহ'লে ইয়াৰ দ্বাৰা জীৱৰ ইকুলো নহয় সিকুলো নহয়, মাজতে কেৱল সৰ্বনাশ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে।